ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল গুড গাইডছ। গুড গাইডছৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। গাইছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ আছাম টেট 2021ৰ লেংগুৱেজ 1 অৰ্থাৎ এছামিজ পেপাৰটোৰ পাৰ্ট নম্বৰ 4ৰ বিষয়ে। ইতিমধ্যে আমি পাৰ্ট 1, 2, 3 আপলোড কৰিছোঁ। সেই ভিডিঅ'সমূহৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, অনুগ্ৰহ কৰি চাই ল'ব। সময় নষ্ট নকৰাকৈ বলক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ অসমীয়াৰ চৰ্চাপদ সম্পৰ্কে। তো চৰ্চাপদৰ প্ৰথমটো প্ৰশ্ন হৈছে যে চৰ্চাপদৰ কোনটো পদ খণ্ডিত আকাৰত পোৱা যায়? প্ৰত্যেকটো প্ৰশ্নৰ দ্বাৰা এইটো প্ৰশ্নটো 4টাকৈ অপশ্যন দিয়া আছে। ক 10 নং পদ, চ 16 নং পদ, ঘ 18 নং পদ, ঘ 23 নং পদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 23 নং পদ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে তালত মাৰে ঘৰ নাহি পৰবেশী, হাড়িতে ভাত নাহি নীতি আবেশী। চৰ্চাপদৰ এই চৰণ দুটাত কি বুজোৱা হৈছে? আকৌ 4টা অপশ্যন দিয়া আছে। ক প্ৰতিবেশীৰ প্ৰতি ভালপোৱা, খ আত্মীয়ৰ প্ৰতি ভালপোৱা, ঘ দৰিদ্ৰ ক্লিষ্ট জীৱনৰ আলোকচিত্ৰ, ঘ একাকিত্বৰ কথা। ইয়াৰ উত্তৰ হ'ব যে দৰিদ্ৰ ক্লিষ্ট জীৱনৰ আলোকচিত্ৰ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে চৰ্চাপদৰ বয়স আনুমানিক 800 খ্ৰীষ্টাব্দ, 1000 খ্ৰীষ্টাব্দ, 1100 খ্ৰীষ্টাব্দ, 1200 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1000 খ্ৰীষ্টাব্দ, অৰ্থাৎ চৰ্চাপদৰ বয়স আনুমানিক 1000 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন, চৰ্চাপদসমূহ কি ছন্দত ৰচিত? ক পদ ছন্দ, খ অক্ষৰবৃত্ত, ঘ মাত্ৰাবৃত্ত, ঘ অমিত্ৰাক্ষৰ। ইয়াৰ উত্তৰ হ'ব মাত্ৰাবৃত্ত। আমাৰ নেক্সট প্ৰশ্নটো হৈছে চৰ্চাপদ এক প্ৰকাৰৰ প্ৰবচন, খ গল্প, ঘ গান, ঘ ৰম্য ৰচনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গান। চৰ্চাপদ এক প্ৰকাৰৰ গান। নেক্সট প্ৰশ্নটো হৈছে কোন ৰাজবংশৰ আমলত চৰ্চাপদ ৰচনা আৰম্ভ হয়? 4টা অপশ্যন দিয়া আছে। ক পাল, খ সেন, ঘ মোগল, ঘ তুৰ্কী। ইয়াৰ উত্তৰটো হ'ব পাল ৰাজবংশৰ আমলত চৰ্চাপদ ৰচনা আৰম্ভ হয়। নেক্সট প্ৰশ্নটো হৈছে চৰ্চাপদসমূহ কোন ধৰ্মৰ লগত জড়িত? এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰে 4টা অপশ্যন। ক বৌদ্ধ, খ বৈষ্ণৱ, ঘ জৈন, ঘ শাক্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৌদ্ধ ধৰ্মৰ লগত চৰ্চাপদসমূহ জড়িত। নেক্সট প্ৰশ্ন, চৰ্চাপদৰ ভাষা কি? ক ব্ৰজাৱলী, খ সন্ধ্যা, ঘ পুৰণি অসমীয়া, ঘ সহজজান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সন্ধ্যা। চৰ্চাপদৰ ভাষা হৈছে সন্ধ্যা। নেক্সট প্ৰশ্ন, চৰ্চাপদসমূহ মূলতঃ ৰচিত হৈছিল সৰ্বসাধাৰণৰ উদ্দেশ্যে, খ নিৰ্বাণ লাভৰ উদ্দেশ্যে, ঘ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে। চৰ্চাপদসমূহ মূলতঃ ৰচিত হৈছিল ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে। নেক্সট প্ৰশ্ন, চৰ্চাপদসমূহক আন কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব চৰ্চা গীত, চৰ্চা গান, বৌদ্ধ গান, ওপৰৰ আটাইবোৰ। ইয়াৰ উত্তৰ হ'ব ওপৰৰ আটাইবোৰ। নেক্সট প্ৰশ্ন, চৰ্চাপদৰ কবিসকলৰ ভিতৰত সৰ্বাধিক পদ কোনে ৰচনা কৰিছিল? লুইকপাদ, ভুচুকপাদ, ঘ সৰহপাদ আৰু ঘ কাহনপাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাহনপাদ। এইখিনি আছিল আমাৰ আছাম টেট 2021ৰ লেংগুৱেজ 1 অৰ্থাৎ পেপাৰ 1ৰ এছামিছৰ পাৰ্ট 4ৰ আলোচনাৰ বিষয়বস্তু। আজিৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটোৰ সৈতে থাকিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং গুড গাইডছ।